আমার এই ভারতবর্ষ বা অসম বা বিটিআর বাংলাদেশ বুলি ভাবি লৈছে নেকি? যদি বাংলাদেশ বুলি ভাবি লৈছে কথাটো বেয়া হ'ব। 78 ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে কোকৰাঝাৰ মাগুৰমাৰীৰ পৰা ফকিৰাগ্ৰাম মাৰাথন ৰেচ ডকা হৈছিল। মই যেতিয়া মানে প্ৰগ্ৰাম শেষ কৰি আহি গ'লোঁ, প্ৰগ্ৰাম শেষ কৰি আহি যোৱাৰ পিছত এই মুছলমান সম্প্ৰদায়ৰ 200-250 ল'ৰা ক'ৰ পৰা আহিল, আহি ষ্টেজ যিটো বনোৱা হৈছিলে এই ষ্টেজটো ভাংচৰ কৰিছে। আৰু আমাৰ কমিটিৰ যোন সভাপতি আছিলে বা আমাৰ বিজেপি দলৰ যোন মণ্ডল সভাপতি আছে মনোজ ৰায় ডাঙৰীয়া, তেখেতকো মানে অত্যাচাৰ কৰিছে, তেখেতৰ ওপৰত হাত তুলিছে আৰু তাৰ গাড়ীও ভাঙি দিছে। আজি এই মাৰাথন ৰেচটো এৰেঞ্জ কৰাৰ কাৰণটো আছিল যে ইউনিটি গঢ়া। নমস্কাৰ, মই আজি ৰাতি লাইভত আহিলোঁ। আজি 78 ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে কোকৰাঝাৰ মাগুৰমাৰীৰ পৰা ফকিৰাগ্ৰাম মাৰাথন ৰেচ ডকা হৈছিল। বহুত বিভিন্ন জাগাৰ পৰা ইহঁত ল'ৰা ছোৱালীসকল আহিছিল, খুব ধুনীয়াকৈ পাৰ্টিচিপেট কৰিছে, ভাল লাগিছে, খুব ধুনীয়াকৈ খেলটো মানে কমপ্লিট হ'ল, মাৰাথন ৰেচ খুব ধুনীয়াকৈ সম্পূৰ্ণ হ'ল। কিন্তু মই অতি দুঃখজনৰে আজি লাইভত প্ৰত্যেক ল'ৰা ছোৱালীসকলক আৰু ৰাইজক জনাব বিচাৰিছোঁ যে ইমান ধুনীয়া এটা খেল হোৱাৰ পিছত যেতিয়া পুৰণি বজাৰ ফকিৰাগ্ৰামত গৈ পালে, তেতিয়া প্ৰায় 200ৰো অধিক মুছলমান সম্প্ৰদায়ৰ ল'ৰা আহি মই যেতিয়া মানে প্ৰগ্ৰাম শেষ কৰি আহি গ'লোঁ, প্ৰগ্ৰাম শেষ কৰি আহি যোৱাৰ পিছত এই মুছলমান সম্প্ৰদায়ৰ 200-250 ল'ৰা ক'ৰ পৰা আহিল, আহি ষ্টেজ যিটো বনোৱা হৈছিলে এই ষ্টেজটো ভাংচৰ কৰিছে। আৰু আমাৰ কমিটিৰ যোন সভাপতি আছিলে বা আমাৰ বিজেপি দলৰ যোন মণ্ডল সভাপতি আছে মনোজ ৰায় ডাঙৰীয়া, তেখেতকো মানে অত্যাচাৰ কৰিছে, তেখেতৰ ওপৰত হাত তুলিছে আৰু তাৰ গাড়ীও ভাঙি দিছে। মই অতি দুঃখজনৰে ক'ব বিচাৰিছোঁ যে আমাৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত এই বিশেষ সম্প্ৰদায়ৰ মানুহবিলাক আহি আমাক কিয় এনেকুৱা ডিষ্টাৰ্ব কৰে। মই আজি এই মাৰাথন ৰেচটো এৰেঞ্জ কৰাৰ কাৰণটো আছিল যে ইউনিটি গঢ়া আৰু 78 ইণ্ডিপেণ্ডেন্স ডে ভালকৈ চেলিব্ৰেট কৰে। ইমান ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাক জোতা ল'লে, পেণ্ট ল'লে, গেঞ্জি ল'লে আৰু দৌৰোৱাৰ পিছত ফিল্ডত গৈ চব একঠা হোৱাৰ পিছত এই সম্প্ৰদায়ৰ 200ৰো অধিক ল'ৰা আহি এনেকুৱা যে অত্যাচাৰটো কৰিছে, ভাংচুৰ কৰিছে, এইটো মোটেও ভাল হোৱা নাই, বহুত বেয়া হৈছে। আৰু মই স্পষ্টকৈ কৈ দিছোঁ যে নেক্সট টাইম এনেকুৱা অনুষ্ঠান বা প্ৰতিষ্ঠান বা ক্ৰীড়াত এই সম্প্ৰদায়ৰ মানুহ আহি যাতে এনেকুৱা পৰিস্থিতিৰ পৰিৱেশ নকৰে। তেওঁকে আকৌ বাংলাদেশ বুলি ভাবি লৈছে নেকি? আমাৰ এই ভাৰতবৰ্ষ বা অসম বা বিটিআৰ বাংলাদেশ বুলি ভাবি লৈছে নেকি? যদি বাংলাদেশ বুলি ভাবি লৈছে কথাটো বেয়া হ'ব। এইটো কিন্তু ভাৰতবৰ্ষ আৰু অসম আৰু বিটিআৰ। সেইকাৰণে মই আজি এই ৰাতি লাইভত অহাৰ কাৰণটো হ'ল যে ইমান ধুনীয়াকৈ এৰেঞ্জ কৰাৰ পিছত বাহিৰৰ পৰা ল'ৰা ছোৱালী ইয়াত আহিছে, খেলিছে, ইমান ধুনীয়াকৈ গৈছে, তাৰপিছত এই বিশেষ এই
ধৰ্মীয় সংখ্যালঘুৰ যুৱকসকল আহি পেলাই ভাংচুৰ কৰা আৰু পৰিৱেশ নষ্ট কৰা এইটো বহুত বেয়া হৈছে। মই কমপ্লিটলি বাৰণ কৰি দিলোঁ। এতিয়া অহা দিনত কোনো ধৰণৰ এনেকুৱা এক্টিভিটিছত যদি আহি অত্যাচাৰ হয় তেনেহ'লে কিন্তু ৰাইজ বহি নাথাকে, ৰাইজ কিন্তু পূৰা এইটোৰ উল্টা জবাব দি দিব। যি নহওক, মই আৰু স্পেচিয়েলি যিকেইটা ল'ৰা ভাংচুৰ কৰিছে, আমাৰ মনোজ ৰায় ডাঙৰীয়াৰ গাড়ী ভাঙিছে, ল'ৰাকেইটাক আমি অতি সোনকালে চিনাক্তকৰণ কৰি পেলাই আমি তেখেতসকলক উচিত শাস্তি দিম। আৰু এনেকুৱা শাস্তি দিম যাতে জিন্দগীত আৰু এনেকুৱা নজৰে আৰু চকু মেলি নাচায়। যি নহওক, বহুত বহুত ধন্যবাদ। আজিৰ এই মাৰাথন ৰেচ যোন ভাল ল'ৰা ছোৱালী সভ্য সমাজৰ সভ্য পৰিয়ালৰ ল'ৰা ছোৱালী আহি পাৰ্টিচিপেট কৰিছে, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়াভাৱে এইটো ছাকচেছ কৰি দিবৰ বাবে। আৰু অহা দিনত আৰু মাৰাথন ৰেচ হ'ব, আপোনালোকে আহিব, পাৰ্টিচিপেট কৰিব। আৰু এই বিশেষ সম্প্ৰদায়ৰ মানুহবিলাক অহাবাৰ পাৰ্টিচিপেট কৰিবলৈ বিচাৰিলে মই চিন্তা কৰিম, আমি কমিটিয়ে চিন্তা কৰি চাম যে কি কৰা যায়, কি নকৰা যায়। বহুত বহুত ধন্যবাদ, ভাল লাগিল আজিৰ এই মাৰাথন ৰেচত সকলোৱে অংশগ্ৰহণ কৰিছে। নেক্সট টাইম আকৌ সকলোৱে সাজু হৈ থাকক এনেকুৱা ক্ৰীড়াত অংশগ্ৰহণ কৰিব। বহুত বহুত ধন্যবাদ, নমস্কাৰ, জয় হিন্দ।